আৰু বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু বিশেষ এটা কাৰণত মই ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পৰা নাছিলোঁ। আজি আহিছিলোঁ আমাৰ এজন বৰ্তাৰ ঘৰলৈ। বৰ্তাই সুন্দৰ বাঁহী বজায় আৰু বৰ্তাই এতিয়া বাৰিষা গম পায় পথাৰৰ কামত লাগি আছিলে। তেওঁ বহুত ভাগৰত আহি পিনি ঘৰত বহি আছিলে। মই অহা দেখি তেওঁক ক'লোঁ যে এটা ধুনীয়া গান বজাই শুনাওক বাঁহী সুৰত, আৰু তেওঁ বজাবলৈ চেষ্টা কৰিলে। তেওঁ জানে আচলতে বহুত পাকৈত, আৰু তেওঁক ক'বই নালাগে যে মোক কোৱাতে মোৰ ভুল হৈছে, তথাপিও বৰ্তাই বজাবলৈ চেষ্টা কৰিছে। শুনো আহক বৰ্তাৰ কণ্ঠত জেৰেঙা পথাৰত কান্দে জয়মতীৰ এই গীতটি তেওঁ বাঁহীৰ সুৰত শুনো আহক। আৰু বৰ্তা এইফালে বহি আছে, বঢ়িয়া বৰ্তা, আৰু বৰ্তাই শুনাব আমাক বাঁহীৰ সুৰ। ব'লক এতিয়া শুনো। বৰ্তাৰ কণ্ঠত শুনিলে জেৰেঙা পথাৰত কান্দে জয়মতী এই গীতটি, আৰু বৰ্তাৰ কণ্ঠত মানে বাঁহীৰ কণ্ঠত শুনিলে। আৰু বৰ্তা যিহেতু পথাৰৰ আলি দিয়া কামত ব্যস্ত হৈ আছিলে, দুপৰীয়া মই আহি ওলালোহি। বৰ্তাক ক'লোঁ যে এটা গান বজাই শুনাওক বাঁহীৰ সুৰত। বৰ্তা বজাবলৈ চেষ্টা কৰিলে, আৰু যদি শুনি ভাল পাইছে, মই কিন্তু বহুত ভাল পাইছোঁ শুনি। আপোনালোকে যদি শুনি ভাল পাইছে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পাইছে লাইক এটা কৰিব। আৰু বৰ্তাক দেখিছে আপোনালোকে, বৰ্তা একদম ভাগৰত আহি পিনি বহি আছিলে, একদম পূৰা ভাগৰত জোৰাই আছে এই ঘৰত। তো সেইকাৰণে বৰ্তাক ইমান জোৰ কৰিবলৈও বেয়া পাইছোঁ, তথাপি বৰ্তাই মোক কথা এষাৰ ৰাখি পিনি এটা গীত বজাই শুনালে বাঁহীত। আপোনালোকে কেনেকুৱা পালে জনাব, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।